নমস্কাৰ অসমীয়া ৰান্ধনি ঘৰলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত বনাব লৈছোঁ সৰু বেঙেনাৰ এটা ৰেচিপি। সৰু বেঙেনাৰ ভাজিয়ে হ'ব। তাৰ কাৰণে মই বেঙেনাটো এইদৰে দুফাল কৰি ল'লোঁ, কিন্তু ঠাৰিটো মই কাটি নলওঁ। আনফালৰ পৰাও আকৌ মাজতে দুফাল কৰি ল'ম। এয়া দেখিছে, এইদৰে কাটি ল'ম। এতিয়া বাকী থকা বেঙেনাখিনিও ঠিক একেদৰে মই কাটি ল'লোঁ। এতিয়া মই পানীৰে ভালকৈ ধুই ল'ম। ধোৱা হৈ গ'ল। তাৰপিছতে মই কেৰাহীত দিম তেল। তেলখিনি গৰম হোৱাৰ লগে লগে মই বেঙেনাখিনি নিমখ হালধি একো নাসানো কেৰাহীত দি দিম। এইদৰে মই বেঙেনাখিনি ভাজি ল'ম। এয়া কাটি লৈছোঁ বিলাহী, কেঁচা জলকীয়া, পিঁয়াজ আৰু আদা নহৰুখিনি খুন্দি ল'লোঁ। একদম সহজতে বনাব পাৰি, আপোনালোকে বনাই খাই চাব। এতিয়া মই বাকী তেলখিনিতে দি দিছোঁ পিঁয়াজ, কেঁচা জলকীয়া, এতিয়া মই ইয়াত দি দিছোঁ খুন্দি লোৱা আদা নহৰুখিনি। তাৰপিছতে দি দিম কাটি লোৱা বিলাহী। মই বিলাহী অলপমান বেছি পৰিমাণে লৈছোঁ। ইয়াত ডাঙৰ চাইজৰ দুটা বিলাহী কাটি লোৱা হৈছিলে। এতিয়া মই ইয়াত দিছোঁ নিমখ, হালধি গুড়ি। তাৰপিছত মই আকৌ এবাৰ ভালকৈ লৰাই ল'ম। এতিয়া মই ইয়াত দিছোঁ জিৰা গুড়ি। তাৰপিছতে দিম ধনিয়া গুড়ি আৰু দিম জলকীয়া গুড়ি। এইদৰে মই ভাজি ল'ম। মছলাখিনি আৰু বিলাহীখিনি গলি যাবৰ কাৰণে মই ইয়াত অকণমান পানী দিছোঁ। বেঙেনাখিনি যিহেতু ভাজি লোৱাই হৈছিলে, বনাবৰ কাৰণে বেছি সময় প্ৰয়োজন নহয়। এতিয়া মই ইয়াত দি দিম ভাজি লোৱা বেঙেনাখিনি। এতিয়া মই ভালকৈ লৰাই ল'লোঁ। এইদৰে কিছু মিনিট ভাজাৰ পিছত এয়া হৈয়ে গ'ল। ইয়াত মই আৰু পানী নিদিওঁ। এতিয়া মই এখন প্লেটত উলিয়াই ল'ম। এয়া দেখিছে, আপোনালোকেও বনাই খাই চাব পাৰে। সদায় একেদৰে বনায়, ভাজি বনাই আলু দি ভাজা হয় বা ফ্ৰাই কৰা হয়, কিন্তু এইদৰে বনাই খাই চাব, বহুত ধুনীয়া লাগে। যদি আজি মোৰ এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব নাপাহৰিব, আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকক অনুৰোধ জনাইছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে।